মোৰ হোষ্টেলীয়া জীৱন অভিজ্ঞতাৰ মেটমৰা ভঁৰালত এজোপা ব্ৰতবীৰ্ষৰ দৰে থকা অংকিতা বা এজনী ফিকা চাহৰ আড্ডাবোৰত টুকুৰা টুকুৰি সপোন বাস্তৱত ৰূপায়িত কৰাৰ দুৰ্বাৰ তাৰণাৰ তেওঁ এগৰাকী সফল উন্মনা পক্ষী। বহু যোজন বাটৰ যাত্ৰী তেওঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। স্মৃতি, বিস্মৃতি, অভ্যাস আৰু মনোবিজ্ঞান এইবোৰ তেওঁৰ প্ৰিয় অধ্যয়ন। অংকিতাবাৰ অনুপস্থিতিত দেওবাৰৰ মেগীৰ কাপটোৱেও হাহাকাৰ কৰে। অহেতুকে দিনটোত যে কিমান বাৰ চিঞৰা নহয় তেওঁ, অংকিতাবা এইটো, অংকিতাবা সেইটো, যিমানেই আমনি নকৰোঁ কিয়। তথাপিও খং নকৰি হাঁহি এটা মাৰি নীৰৱে কৈ যায়। স্বচ্ছ হৃদয়েৰে হাঁহিৰ মাদকতাত বিলীন হোৱা তেওঁ আমাৰ ৰুমৰ ছুপাৰ ছিনিয়ৰ।